হেল্ল' এভৰিৱান আজি এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ সহজভাৱে ঘৰতে দহি কেনেকৈ গুঠিব চাদৰত এয়া চাওকচোন মই সূতাটো লৈ লৈছোঁ তাৰপিছত এটা ডাঠ বক্সত মই ৰাউণ্ডকৈ 180 ডাল মানে সূতা ৰাউণ্ড কৰি গৈছোঁ যাতে সূতাকেইটা যাতে দহিটো বটা যাব অসমান নালাগে গতিকে মাজতে টিকলি উঠিলে চাওকচোন তাইক লগতো টাইম দিব লাগে যিহেতু চাদৰ দহিটো তাই উঠি থাকিলে গুঠিব নোৱাৰোঁ তাই শুলেহে মই গুঠোঁ নহলে তাই সূতাবোৰ বেয়া কৰি পেলাই সেই কাৰণে আৰু চাদৰৰ দহিটো মোৰ গুঠা কালিতে হৈ গৈছিল কিন্তু কথাটো হৈছে মই ভিডিঅ' কৰিও ৰাখিছোঁ লগতে এডিটো কৰি ৰাখিছোঁ কিন্তু ভয়েস ওভাৰ কৰিব পৰা নাছিলোঁ মই মানুহৰ আগত ভয়েস কৰিব টান পাওঁ অকমান যিসকলে ভিডিঅ' বনায় তেওঁলোকে হয়তো ধৰিব পাৰে যেতিয়াই ভয়েস যেতিয়া কৰি থাকি মোবাইলৰ আগত মানুহে পগলা বুলি ভাবিব সেই কাৰণে মানুহ নথকা সময়তহে মই এনেকৈ মানে মোবাইলত ভয়েস কৰি থাকোঁ ভয়েস দিও মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ নহলে মানুহৰ আগত এনেকৈ বকি থাকিব নোৱাৰোঁ ভালো নালাগে সেই কাৰণে ভিডিঅ'টো দিব পৰা নাছিলোঁ চাদৰৰ দহিটো কেনেদৰে গুঠিছোঁ আপোনালোকে হয়তো ধৰিব পাৰিছে যেতিয়া চাদৰখন কমপ্লিট হৈ যাব চাবচোন কি ধুনীয়া দেখিব সকলো বস্তুৱে আধৰুৱা হৈ থাকিলে ভাল নালাগে যেতিয়া শেষ সমাপ্ত হয় কামখিনি ভালকে তেতিয়া মানে সকলো বস্তুৱে ভাল লাগে হয়নে তো এয়া চাওকচোন চাদৰটো কেনেকৈ গুঠিছোঁ মাজত দুটা আঙুলি দিছোঁ যাতে চাদৰৰ মাজত যিটো গেপ থাকিব সেইটো সমান হয় এয়া চাওকচোন দুটা খচ্চা গাঁঠি দিছোঁ বেজিটো কেনেকৈ লৈছোঁ আপোনালোকে ধৰিব পাৰিছে মাজত সূতাখিনি দি দিছোঁ আকৌ দুটা খচ্চা গাঁঠি দিছোঁ তাৰ তলেদি মই বেজিটো ভৰাই এনেকৈ মাজেদি সোমাই কেনে টানকৈ দিছোঁ যাতে চাদৰটো দহিটো খুলি নাযায় নহলে কেতিয়াবা কি হয় যদি ভালকৈ টানা নাখায় চাদৰৰ সূতাটো খুলি যায় তেতিয়া দহিটো খুলি যায় বেয়া দেখা হৈ যায় সেই কাৰণে টানকৈ দিব চাদৰখন কমপ্লিট হ'ল কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই